এটা এনে কঠিন পৰীক্ষা যিটো হোৱাৰ সময়ত গোটেই দেশতে বন্ধ ঘোষণা কৰা হয়। পৰীক্ষা হলৰ ওচৰত যদি কনষ্ট্ৰাকশ্যনৰ কিবা কাম চলি থাকে সেয়া বন্ধ কৰি দিয়া হয় যাতে ছাত্ৰ ছাত্ৰীৰ অসুবিধা নহয়। আনকি পৰীক্ষাৰ্থীয়ে সময়মতে পৰীক্ষা কেন্দ্ৰ পোৱাৰ কাৰণে ট্ৰেফিক ৰুলো সলনি কৰা হয়। আপোনালোকৰ মনত হয়তো প্ৰশ্ন আহিছে, এনেকুৱা কি পৰীক্ষা আছে যাৰ কাৰণে ইমানখিনি কঠোৰ নিয়ম পালন কৰিবলগীয়া হয়। দৰাচলতে এই পৰীক্ষাটো হয় চীন দেশত, যাৰ নাম গাওকাও, যাক পৃথিৱীৰ আটাইতকৈ কঠিন পৰীক্ষা বুলি অভিহিত কৰা হয়। চীনত এই পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে ছাত্ৰ ছাত্ৰীক কিণ্ডাৰ গাৰ্টেনত থকাৰ পৰাই শিক্ষক আৰু অভিভাৱকে তৈয়াৰ কৰিবলৈ ধৰে, কাৰণ এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ব নোৱাৰিলে চীনৰ ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত পঢ়াৰ সুবিধা নাপায়। 1952 চনত প্ৰথমবাৰ হোৱা এই পৰীক্ষাটো 1977 চনৰ আগলৈ বন্ধ হৈ আছিল, কাৰণ সেই সময়ত চীনত সাংস্কৃতিক বিপ্লৱ চলি আছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা আজিলৈ এই পৰীক্ষাটো প্ৰতি বছৰে জুন মাহৰ 7 পৰা 9 তাৰিখলৈকে হৈ থকা দেখা গৈছে। সচৰাচৰ দুদিন ধৰি চলা এই পৰীক্ষাটো চীনৰ কিছুমান ৰাজ্যত 4 দিনত সমাপ্ত হয়। 9 ঘণ্টাকৈ চলা এই পৰীক্ষাটোত 2021 চনত প্ৰায় 1,78 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছিল। বহুতো ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাটোৰ বাবে হতাশাত ভোগা বা আত্মহত্যাও কৰা দেখা গৈছে, কাৰণ যিমান কেণ্ডিডেট এই পৰীক্ষাত ভাগ লয় তাৰে কম সংখ্যকেহে উত্তীৰ্ণ হয়। আৰু আপুনি যদি উত্তীৰ্ণ হ'ব নোৱাৰে তেনেহ'লে ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব নোৱাৰে। অৰ্থাৎ চীনত এজন ষ্টুডেণ্টৰ কেৰিয়াৰ কি হ'ব এই পৰীক্ষাটোৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে ছিনিয়ৰ হাইস্কুলৰ শেষ বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা এই পৰীক্ষাটোত 2001 চনৰ পৰা এজ লিমিট উঠাই দিয়া হৈছে। অৰ্থাৎ এবাৰ ফেইল কৰিলেও আকৌ এই পৰীক্ষা দিব পাৰি। এই এণ্ট্ৰেন্স এক্সামটোত 6টা ছাবজেক্ট থাকে: চাইনিজ ভাষা, মেথছ আৰু যিকোনো এটা বিদেশী ভাষা, যিটো ষ্টুডেণ্টে নিজে বাছি ল'ব পাৰে। ইয়াৰ বাদে যদি ষ্টুডেণ্টজন ছায়েন্স বা আৰ্টছ বেকগ্ৰাউণ্ডৰ তেতিয়াহ'লে 3খন বেলেগ পেপাৰ নিজৰ ষ্ট্ৰীম অনুযায়ী দিব লাগে। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।